আমাৰ বলাকবাৰী সমষ্টিৰ হেমংগ ঠাকুৰীয়া বিধায়ক তেখেতেতো বহুত মাটি ক্ৰয় কৰিছে বাৰ এই লচনা মালিয়াতা ইয়াতে চকু পৰি আছে। এই মানে GMDৰ এখন নাটক বুলিয়ে মই ভাবিছোঁ যেন MLৰো হ'ব পাৰে, মুখ্যমন্ত্ৰীৰো হ'ব পাৰে, ৰিণিকী ভুৱা বাইদেউৰো হ'ব পাৰে। আপোনালোকে যদি ভাবে যে ইয়াতে স্মাৰ্ট চিটি বনামে তেনেহ'লে আমিও কৈছোঁ কোনো পধ্যে নেদো, তেজ দিম, মৰি যাম তথাপি নেদো। মামা বুলি ল'ৰা ছোৱালীবিলাকক মামা সম্বন্ধন দি কংসৰ দৰে খেলি আছে। তেজ দিম, মাটি এৰি নিদিওঁ। বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ হাই হাই শ্লোগানেৰে উত্তাল প্ৰতিবাদ ৰাইজৰ। বিধায়ক হেমংগ ঠাকুৰীয়াইও ক্ৰয় কৰিছে বহুত মাটি। বাৰে বাৰে লোচনা মালিয়াতাত পৰিছে চৰকাৰৰ চকু। আপোনালোকে নিশ্চয় গম পায় যে আমাৰ বলাকবাৰী সমষ্টিৰ হেমংগ ঠাকুৰীয়া বিধায়ক তেখেতেতো বহুত মাটি ক্ৰয় কৰিছে। আপোনালোকেতো সম্পূৰ্ণ তথ্য সহকাৰে গম পায়। গতিকে তেখেতৰ লগত হয়তো বহুত ডাঙৰ মানুহ জড়িত আছে, সেইকাৰণে ইয়াতে চকু পৰি আছে বাৰ বাৰ এই লচনা মালিয়াতা ইয়াতে চকু পৰি আছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত লোচনা ৰাইজৰ ভাষ্য এয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে লোচনাবাসী। মামা বুলি ল'ৰা ছোৱালীবিলাকক মামা সম্বন্ধন দি কংসৰ দৰে খেলি আছে। স্মাৰ্ট চিটি নিৰ্মাণৰ নামত চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ। ছেটেলাইট চিটি বা স্মাৰ্ট চিটি হিচাপে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে বৰ্তমান সেউজীয়াৰে ভৰি থকা মালিয়াতাৰ কৃষিপ্ৰধান অঞ্চল লোচনা, তাৰাপতি আদি গাঁওসমূহক। এই অঞ্চলটো একেবাৰে কৃষি প্ৰধান অঞ্চল। ইয়াতে কোনো চাকৰিয়াল মানুহ নাই, 99% কৃষি প্ৰধান। ইয়াতে এনেই কৃষিজীৱী মানে কৃষি কাৰ্য কৰি পেলাই চলি আছে, দিন হাজিৰা কৰি চলি আছে। গতিকে এই ঠাইখিনি তেখেতসকলে কিয় বাছি লৈছে আমি নাজানো। এই মৰা মানুহখিনিৰ ওপৰত তেখেতসকলৰ ইমান কিয় চকু পৰিছে। স্থানীয় ৰাইজে নিবিচাৰে সেউজীয়া কৃষি প্ৰধান গাঁওকেইখন কংক্ৰিটৰ চহৰ হোৱাটো। সেয়েহে ক্ৰমাৎ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰি আজি ৰাইজে অনুষ্ঠিত কৰে প্ৰতিবাদী সভা। আজি প্ৰতিবাদী সভাখন অনুষ্ঠিত হৈছে আপোনাৰ ইয়াতে ছেটেলাইট চিটি নিৰ্মাণৰ কাৰণে চৰকাৰে যি যোজনা চলাইছে তাৰ বিৰুদ্ধে হৈছে। আৰু এইখন চৰকাৰ হৈছে মানে খিলঞ্জীয়া খেদা চৰকাৰ। এইখন চৰকাৰে মানে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ পেলাই তেখেতসকলে এতিয়া অসমীয়া খেদাৰ অভিযান চলাইছে। উচ্ছেদ কৰিছে অসমীয়া মানুহবিলাকক। গতিকে বহিৰাগতক উচ্ছেদ কৰিব ক'ত অসমীয়া মানুহক উচ্ছেদ কৰিছে। গতিকে এইখন চৰকাৰে আমাক ইয়াতে ইমান ধুনীয়া মানে ধান খেতি হয়, ইয়াতে সেউজীয়া পথাৰ, এইবিলাকত কোনখন আইনত মানে স্মাৰ্ট চিটি বনোৱাৰ পৰিকল্পনা কৰিছে তেখেতসকলে এইটো আমি ক'ব নোৱাৰোঁ। যিয়েই নহওক আমি যিকোনো প্ৰকাৰে এই স্মাৰ্ট চিটি নিৰ্মাণৰ ক্ষেত্ৰত ছেটেলাইট চিটি নিৰ্মাণৰ ক্ষেত্ৰত আমি পাৰ্য মানে আমি বাধা দিম তেখেতসকলক। লাগিলে আমি আন্দোলনমুখী হ'ম। গতিকে আমি ইয়াতে আমি ছেটেলাইট চিটি হ'ব কেতিয়াও নিদিওঁ। আৰু এইখন চৰকাৰৰ মানে প্ৰলোভনৰ চৰকাৰ যে এইবিলাক কথা ৰাইজে ইতিমধ্যে গম পাইছে। তেখেতসকলে অহা নিৰ্বাচনত নিশ্চয় তেখেতসকলে গম পাব। এই অঞ্চলটো একেবাৰে কৃষি প্ৰধান অঞ্চল। ইয়াতে কোনো চাকৰিয়াল মানুহ নাই, 99% কৃষি প্ৰধান। ইয়াতে এনেই কৃষিজীৱী মানে কৃষি কাৰ্য কৰি পেলাই চলি আছে, দিন হাজিৰা কৰি চলি আছে। গতিকে এই ঠাইখিনি তেখেতসকলে কিয় বাছি লৈছে আমি নাজানো। এই মৰা মানুহখিনিৰ ওপৰত তেখেতসকলৰ ইমান কিয় চকু পৰিছে। গতিকে এইটো তেখেতসকলৰ ওচৰত আমি আপোনালোকৰ যোগেদি চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে ইয়াৰ পৰা ছেটেলাইট চিটি নিৰ্মাণৰ কাৰ্য বাতিল কৰে। ইয়াতে মালিয়াতা, লচনা আৰু হাতীহৰপাৰ ৰাজহ গাঁও, এই তিনিখন গাঁও সামৰি লৈছে তেখেতসকলে। আৰু তেখেতসকলৰ আৰু এটা কথা কওঁ মই, ইয়াতে মানে চিলিং চৰকাৰী মাটিবিলাক যিটো 4 লেন আহিলে 150 ফুট কৰি ল'লে, এই বৃহত্তৰ অঞ্চলৰ ঘৰ বাৰী তেখেতসকলে ভাঙি দিলে, পইচাও নিদিলে। আৰু এইখিনি ঠাইতে তেখেতসকলে এই কাৰ্যটো কৰিব ওলাইছে। মানে ইমান ঠাই পাৰ হৈ আহি পেলাই তেখেতসকলে এই কাৰ্যটো কৰিব বিচাৰিছে। গতিকে আমি এই কাৰ্যটো পাৰ্য মানে বাধা দিম। লাগিলে আমি মানে যেনেকৈ কি নহওক আমি আন্দোলনমুখী হৈ পেলাই ইয়াৰ প্ৰতিহত কৰিম। আমি শুনিব পাইছোঁ তেখেতসকলৰ স্বাৰ্থৰ কাৰণে এইখিনি অঞ্চলত এইবিলাক কাম কৰি আছে। আৰু এই অঞ্চলৰ মানুহখিনিক তেখেতসকলে দুৰ্বল বুলি ভাবে, অশিক্ষিত বুলি ভাবে, আৰু মানে আৰ্থিকভাৱেও তেখেতসকলে দুৰ্বল বুলি ভাবি পেলাই এইবিলাক কাম ইয়াতে কৰি আছে। মন্ত্ৰী বিধায়কটো ইয়াতে মাটি লোৱা বুলি আমি শুনিছোঁ, বঙলাতো লৈছে, ক'ৰবাত এইবিলাক লচনা লাটতো লৈছে। গতিকে তেখেতসকলৰ মুনাফাৰ কাৰণে এইবিলাক কাম কৰি আছে। ইমান ধুনীয়া ধাননি পথাৰ ভাৰতবৰ্ষৰ কোনখন আইনত আছে এনেকুৱা ঘৰ বাৰী বনাই পেলাই মানে খেতি পথাৰ নষ্ট কৰা কোনখন আইনত আছে? এই কৃষিভূমিবিলাক ভাঙি পেলাই তেখেতসকলে নষ্ট কৰি পেলাই চিটি বনাব ওলাইছে। হেমন্ত বিশ্ব ছাৰ তেখেতক আমি বহুত ভাল বুলি ভাবিছিলোঁ। এতিয়া সৰু সৰু নিম্ন শ্ৰেণীৰ মানুহখিনিক, আমাৰ নিচিনা দৰিদ্ৰ মানুহখিনিক তেখেতে আমাক বলবন্ধ কৰি পেলাই বান্ধি ধৰিছে।
সেই বান্ধোনত আমি থাকিব নোৱাৰোঁ। এতিয়া ফ'ৰ লাইনটো আহিছে, আমাৰ বাৰীত পানী উঠে, সৰু সৰু ল'ৰা ছোৱালী আছে, ভয় লাগে। কেনেকৈ ৰাখিছোঁ আমি একমাত্ৰ ভগৱান জানে। কিন্তু তেখেতে এতিয়া আমাক আইটিয়া কি দিছে, এতিয়া স্মাৰ্ট চিটি দিছে। স্মাৰ্ট চিটি আমাক নালাগে, কাৰণ আমাৰ সৰু সৰু ল'ৰা ছোৱালী আমি ৰাখিম ক'ত যাম আমি? আমাৰ ইনকাম কৰি খাই আছোঁ, বেলেগৰ ঘৰত কাম কৰোঁ, হাজিৰা কৰোঁ আৰু সেনেকৈ খাই আছোঁ। তেখেতে আমাৰ স্মাৰ্ট চিটি দিয়াৰ লগে লগে আমি যাম ক'ত? আমাৰ স্মাৰ্ট চিটি নালাগে, আমাক যেনেকৈ চলি আছোঁ আমি তেনেকৈয়ে চলি থাকিম। ভোট দিয়াৰ সময়ত যেনেকৈ আমাৰ দায়িত্ব লৈ আহে, আমাৰ ঘৰৰ ওচৰত আহে, বাহিৰতে ভোট দিব, সেই হিচাপত আমাক তেখেতে ৰাখিব পাৰিব লাগিছিল। আৰু এতিয়া বৰ্তমান আমি ৰাখিব বুলি আশাবাদীয়ে হৈ আছোঁ। কিন্তু ভৱিষ্যতে আৰু ছাৰে কি কৰি আছে, ছাৰ বুলি তেখেতক সম্বোধন দি আছোঁ আমি। ছাৰে কি কৰি আছে, আমাক মামা বুলি ল'ৰা ছোৱালীবিলাকক মামা সম্বোধন দি সংসদ দৰে ফেলাই আছে। বমনি মাৰি পেলাওক আমাক, আমাক স্মাৰ্ট চিটি আমাক নালাগে। দিন আমি মাটি এৰি নিদিওঁ। আমাৰ খেল চাই আছে আমাক গৰীব শ্ৰেণীবিলাকক মাৰিব চাইছে, তাতকৈ বমনি মাৰি পেলাওক। চকু মোজা খুলি হৈ আছে, চকু মোজা খুলি হৈ আছে এই হেৰি হেমংগ ছাৰ। নিশ্চয় প্ৰমাণো হৈছে, আপোনালোকে নিশ্চয় গম পায় যে আমাৰ বলাকবাৰী সমষ্টিৰ হেমংগ ঠাকুৰীয়া বিধায়ক তেখেতেতো বহুত মাটি ক্ৰয় কৰিছে। আপোনালোকেতো সম্পূৰ্ণ তথ্য সহকাৰে গম পায়। গতিকে তেখেতৰ লগত হয়তো বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত আছে, সেইকাৰণে ইয়াতে চকু পৰি আছে বাৰ বাৰ এই লচনা মালিয়াতা ইয়াতে চকু পৰি আছে। বহুত মানুহ আহে, বহুত ডাঙৰ ডাঙৰ মানুহ আহে মাটিৰ কাৰণে বিচাৰি আহে ইয়াতে। আৰু এই মানে GMDৰ এখন নাটক বুলিয়ে মই ভাবিছোঁ যেন GMD পেলাই কিনে তেখেতসকলৰ মানুহ কোনোবা বহুত মানুহ ঘৰত মাটি বিচাৰি আছে। যদি GMDয়ে পৰছি তেখেতসকলে মাটি ইয়াতে কিয় বিচাৰি আছে? তৌজি মাটি বিচাৰি আছে, চিলিং মাটি বিচাৰি আছে, এনেই খালি তেখেতসকলক মাটি লাগে। মানে এটা ফাইল আহে, এটা ফাইলটো আমি ধৰিব নোৱাৰোঁ কাৰে হয়। তো MLAৰো হ'ব পাৰে, মুখ্যমন্ত্ৰীও হ'ব পাৰে, ৰিণিকী ভুৱা বাইদেউৰো হ'ব পাৰে। গতিকে বাইদেউসকল আপোনালোকে চাওক, দাদাসকল আপোনালোকে য'তে আছে ত'তে থাকক। আপোনালোকে মৰাংতে লগত লৈ নাযায়, আমিও একদিন মৰিম, আপোনালোকে একদিন মৰিব। গতিকে আমাকো শান্তিত থাকিব দিয়ক, আপোনালোকে শান্তিত থাকক। আপোনালোকৰ হৈ গৈছে অলৰেডি, নাতি নুতিক লাগি না গোটাই থৈ দিছে আপোনালোকে। গতিকে আমাক খালি পেটে ভাতে ভাত কাটা খাই আছোঁ, খাই থাকিবা দিয়ক। আপোনালোকে যদি ভাবে যে ইয়াতে স্মাৰ্ট চিটি বনামে, তেনেহ'লে আমিও কৈছোঁ কোনো পধ্যে নিদিওঁ, তেজ দিম, মৰি যাম তথাপি নিদিওঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ 365।